চুজি ভাজিলোঁ, হালোৱা অকণ বনাম বুলি এফালে ঘি দি পেলাই ভাজিছোঁ। এফালে কেৰাহী গৰম হৈ গ'ল, তাতে মই ঘি ঢালি দিলোঁ। এফালে মই কাজু বাদাম লৈ লৈছোঁ লগতে। এনেকৈ চুজি খাবলৈ খুব ধুনীয়া লাগে। এফালে মই ঘিখিনিতে চুজিকণ ধুনীয়াকৈ ভাজি লৈছোঁ। এনেকৈ ৰঙচুৱা কৰি ভাজি ল'ম অকণমান। এফালে মোৰ চুজি ভজা অকণমান ৰঙচুৱাকৈ হৈয়ে গৈছে। ইয়াতে মই চেনি ঢালি দিছোঁ। চেনি ঢালি পেলাই আকৌ ধুনীয়াকৈ মিক্স কৰি ল'ম। এতিয়া মই ঢালি দিম কাজু বাদামখিনি। কাজু বাদামখিনি দি আকৌ ধুনীয়াকৈ চেনিৰ লগত মিক্স কৰি লৈছোঁ চুজিখিনিৰ লগত। এয়া মোৰ ধুনীয়াকৈ ৰঙা হৈয়ে গ'ল। চুজি, চেনি, কাজু ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল। এয়া ধুনীয়াকৈ ভজা হৈ গ'ল। ইয়াতে মই দি দিম এতিয়া পানী অকণমান দি পেলাই ধুনীয়াকৈ চুজিটো সিজাই লৈছোঁ। আপোনালোকে বাৰু এনেকৈ চুজি হালোৱা বনাই খাই নাখায় বা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব। এইফালে মই ধুনীয়াকৈ কাজু আৰু চুজিখিনি, চেনিখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল। এফালে মই গাখীৰ ঢালি দিলোঁ। গাখীৰ দি আকৌ অকণমান শুকুৱাই ল'লোঁ ধুনীয়াকৈ। আজি মোৰ হালোৱা ৰেডি হৈ গ'ল। এতিয়া মই খাবলৈ বাঢ়ি ল'লোঁ। আজি মোৰ চুজি ৰেডি, খাবলৈ বাঢ়ি ল'লোঁ। গাখীৰ অকণমান ঢালি খাই খুবেই ধুনীয়া লাগিলে। আপোনালোকেও খাই চাব, নিশ্চয় ভাল পাব। আজিলৈ বাই বাই।